নমস্কাৰ বন্ধু বান্ধৱীসকল, চাৰিদিনীয়াকৈ আয়োজন কৰা শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত বাৰচীয়া ভাওনা মহোৎসৱৰ আজি দ্বিতীয় দিনা বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা ভাওনাস্থলীত উপস্থিত হৈছোঁ। বহুত সুন্দৰ এনেদৰে বাৰচীয়া ভাওনা ভাগ ইমান সুচাৰুৰূপে পৰিণত হৈছে। আপোনালোকে চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এয়া আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতে ভাওনা ভাগৰ শুভ উদ্বোধন কৰে। আৰু AS12S 5630 এই গাড়ী দুখন ৰাস্তাৰ পৰা আঁতৰাই দিবলৈ প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে। আপোনালোকে দেখিব পাইছে যে উদুলি মুদুলি হৈ পৰিছে আমাৰ জামুগুৰি হাট, আৰু জামুগুৰি হাটত এনেদৰে বাৰচহীয়া ভাওনা উপভোগ কৰিব আহিছে শ শ হাজাৰ হাজাৰ ভক্ত, ৰাইজ, যুৱক যুৱতী বহুতো ওলাই আহিছে। এনেদৰে চাওক, এয়া ভিতৰৰ ভাগৰ দৃশ্য। ভিতৰৰ ভাগত দেখিছে কিমান মানুহৰ ভিৰ। 21খন খোলাৰ প্ৰতিটো চৌঘৰত এনেদৰে মেকআপ কৰাত ব্যস্ত সকলো ভাওৰীয়া। এয়া মেকআপ কৰি সম্পূৰ্ণ হৈ তেওঁলোক বিশ্ৰাম কৰিছে, আৰাম কৰিছে। এনেদৰে তেওঁলোকৰ মেকআপ হৈ গৈছে। চাওক, কণ কণ ল'ৰা ছোৱালীও এনেদৰে মেকআপ কৰাত ব্যস্ত। সকলো উঠি আহিছে, সৰু সৰু ল'ৰা ছোৱালীয়েও ভাও লৈছে। কি ধুনীয়া এটা জামুগুৰি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পাই বহুত সুখী। চাওক প্ৰতিটো খোলাৰ এনেদৰে মেকআপ নিজৰ নিজৰ চৌঘৰত এনেদৰে হৈ গৈছে আৰু ব্যস্ত সকলো ব্যস্ত। দেখিব পাইছে আপোনালোকে কেনেদৰে এয়া ৰাইজ, গোপিনী, কণ কণ ল'ৰা ছোৱালী বহি আছে ভাওনা উপভোগ কৰিবৰ বাবে। এয়া চাওক, নিজেই নিজৰ খোলাত এনেদৰে বহি আছে সকলো। এয়া চাওক, গায়ন উঠিছে, গায়ন বায়নৰ যোৰাই এনেদৰে গায়ন বায়নৰ যোৰাই চবকে মোহিত কৰিছে। চাওক, গায়ন বায়নৰ যোৰাত ভাওনা ভাগৰ মাজৰ দৃশ্য এয়া চাওক। এয়া আপোনালোকে দেখিছে, এয়া হিৰণ্যকশিপুৰ প্ৰৱেশ, আৰু এইজন হৈছে মোৰ বন্ধু। বহুত ধুনীয়া ভাও দিয়ে আৰু তেখেত হিৰণ্যকশিপুৰ ভাওত এনেদৰে প্ৰৱেশ কৰিছে। আপোনালোকক অকণকৈ প্ৰতিখন খোলাৰে মই ভাওনা কেনেদৰে হৈ আছে প্ৰতিখন খোলাত 21খন খোলাত 21খন বজ্ৰাৱলীত
এনেদৰে ভাওনা হৈ আছে আৰু প্ৰতিখন খোলাৰ এনেদৰে মই ভিডিঅ' যোগেদি দেখুৱাব বিচাৰি আছোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু প্ৰতিখন খোলাতে এনেদৰে বচন মাতি আছে সকলো ভাৱৰীয়া এয়া আপোনালোকে দেখিব পাইছে প্ৰতিখন খোলাতে এনেদৰে ভাৱৰীয়াৰ বচন মাত কথা এনেদৰে বজ্ৰাৱলী ভাষাত বচন পৰিৱেশন কৰি আছে আপোনালোকে চাওক মোৰ এই ভিডিঅ'টো এখনকৈ মই 21খন খোলা এনেদৰে ভিডিঅ' কৰি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক এয়া প্ৰৱেশ চলি আছে প্ৰতিখন খোলাতে এনেদৰে ভাওনা পৰিৱেশন কৰি আছে চাওক চাওক ভাৱৰীয়াই কেনেদৰে বচন মাতি আছে আৰু এইফালে এইখন খোলাত উপনখাৰ প্ৰৱেশ চলিব এতিয়া এয়া আপোনালোকে দেখিব পাইছে উপনখাৰ প্ৰৱেশ চাওক মোৰ এই ভিডিঅ'ত সকলো জাতি জনগোষ্ঠী মিলি এনেদৰে ভাওনা প্ৰদৰ্শন কৰিছে এয়া চাওক আমনি নালাগে এনেদৰে ভাওনা চাই থাকিলে আমনি নালাগে যেতিয়া খোলাই প্ৰতিখন ভাওনা উপভোগ কৰিব আমনি নালাগে ক'ত কি হৈ আছে আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰিব প্ৰতিখন খোলাতে কেনেদৰে ভাওনা প্ৰদৰ্শন হৈ আছে চাওক মোৰ এই বিশেষ ভিডিঅ'টো মোৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে মোক কমেণ্ট বক্সত জনাব আৰু সকলোকে বাৰচীয়া ভাওনালৈ নিমন্ত্ৰণ থাকিল উপনখা নাচৰ পিছতে আপোনালোকক দেখুৱাইছোঁ পিছৰখন ভাওনাথলী এখন খোলাত আপোনাৰ এনেদৰে আকৌ ভাওনা চলি আছে চাওক আপোনালোকে ৰাম লক্ষ্মণ আৰু হনুমানৰ চৰিত্ৰত এইদৰে ভাওনা প্ৰদৰ্শন কৰি আছে যাতে কোনো লোকে লুকাচুৰিৰ পৰিধান কৰি পেলাই মানুহৰ ওচৰত প্ৰৱেশ নকৰে যিসকল ব্যক্তিয়ে এতিয়া লুকাচুৰিৰ পিন্ধি পেলাই এনেদৰে প্ৰতিখন খোলাৰ ভাওনাৰ অলপ আপোনালোকৰ সোৱাদ দিলোঁ
আৰু এতিয়া আহি মই বৰ্তমান নিজৰ খোলাত উপনীত হ'লোঁ। এয়া ভাও দেখিছে ইন্দ্ৰ আৰু এইফালে দেখিছে হিৰণ্যকশিপু। এনেদৰে মোৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাব পাই মই বহুত সুখী আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেপাহৰি। ধন্যবাদ। শুভৰাত্ৰি।